এগৰাকী ৬১ বছৰীয়া কণ্ঠশিল্পীয়ে ইমান সুন্দৰকৈ এটি পুৰণি গীত তেওঁ পৰিৱেশন কৰিছে সেই ভিডিঅ'টি দেখাৰ পাছত বহুগৰাকীৰে প্ৰশ্ন এখেত নিশ্চয় এগৰাকী সংগীতৰ সাধক হ'ব লাগিব মানুহগৰাকীনো কোন এই সুমধুৰ কণ্ঠৰ গৰাকী লোকসংগীত শিল্পী তেখেত হৈছে তৰুলতা দাস দেউৰী বাইদেউ খুজৰ অকণমান থৰক বৰক আছে এতিয়াও কাৰণ ৬১ বছৰ বয়স তেখেতৰ হৈছে কিন্তু আপুনি যদি তেখেতৰ গীত এবাৰ শুনে আপুনি ক'ব নোৱাৰিব যে এগৰাকী ৬১ বছৰীয়া এগৰাকী লোকসংগীত শিল্পী এই গীতটো গাই আছে কণ্ঠৰ কিন্তু থৰক বৰক নাই লোকগীতবোৰৰ প্ৰতি আপুনি ইমান আকৃষ্ট কিয় মোৰ চৰ্চা অন্তৰতে হৈ থাকে কেতিয়াবা মুখ মেলি গাওঁ মনত পৰিলে ঘৰতে কোনো মাত দিব নোৱাৰে তেতিয়া কেতিয়াবা বাৰু আপোনাৰ চকুত আপুনিও কেতিয়াবা সেই কথাবোৰ পৰেনে যে তিৱা গীতসমূহ যে বিকৃত কৰা হয় ৰিমিক্স বোলা বস্তুটো বেয়া পাওঁ ৰিমিক্স তিৱাই হ'ব লাগে আৰু অসমীয়াই হ'ব লাগে এই মাতটো চৰ্চা আপুনি কেনেকৈ কৰিছে মাতটো ভালে ৰাখিবৰ কাৰণে কি খায় কি কৰে মোক কওকচোন মই চব খাওঁ মই ঠাণ্ডা দিনত মই ঠাণ্ডা পানীয়ে খাওঁ গৰম দিনতো ঠাণ্ডা পানীয়ে কিন্তু গৰম পানী মই নাখাওঁ ফুলতো নাখাওঁ মই গৰম পানী তামোলখন পকতিয়াই থাকিলে বোলে মাতটো ভাল তামোলখন লাগিবই মোক এতিয়া ৰাতিপুৱা শুই উঠিয়ে তামোল লাগিব তৃতীয় শ্ৰেণীত প্ৰথম পঢ়োতে আপুনি লোকসংগীত গাবলৈ শিকিছিল লোকগীতবোৰ আপোনাৰ প্ৰিয় হৈ পৰিছিল তেতিয়াৰ ছবিখন আৰু এতিয়াৰ লোকসংগীতৰ প্ৰতি চৰ্চাবোৰ কমিছে নেকি নতুন প্ৰজন্মৰ আপোনাৰ তেনেকুৱা লাগে নেকি সংগীতৰ ক্ষেত্ৰত আপোনাৰ কিবা মনত পুহি ৰখা কিবা সপোন আছে নেকি যিটো আপোনাৰ এতিয়াও পূৰণ হোৱা নাই